নিৰ্বাচনৰ বাতৰিয়ে আপোনাক আমনি কৰিছে নেকি? তেতিয়াহ'লে শুনক আপোনাৰ বাবে লাভদায়ক এটা অৰাজনৈতিক খবৰ। এফালে নিৰ্বাচনৰ গৰম বতাহ বলিছে, আনফালে অত্যাৱশ্যকীয় সামগ্ৰীত জুই। দহিছে সাধাৰণ জনতা, তাৰ মাজতে দেশ মঞ্জুৰোৱা এটি খবৰ। পিটেক মাল্টি প্ৰাইভেট লিমিটেড কোম্পানীয়ে লৈ আহিছে খবৰটো। মূল্য বৃদ্ধি আপোনাক অতিষ্ঠ কৰিছে নেকি? আৰু নহয়, এতিয়া আপুনি সকলো বস্তু পাব 30ৰ পৰা 50% ৰেহাই মূল্যত। শুনক বিতংকৈ। যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক, তেনে সময়ত এক আনন্দৰ বাৰ্তা লৈ আহিছে পিটেক মাল্টি প্ৰাইভেট লিমিটেড কোম্পানীয়ে। আপোনাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিবলগীয়া প্ৰতিবিধ সামগ্ৰী এই কোম্পানীৰ পৰা আপুনি কিনিব পাৰিব। প্ৰতিবিধ বস্তুত বজাৰ মূল্যতকৈ 30ৰ পৰা 50% ৰেহাই দিব আপোনাক কোম্পানীয়ে। আপুনি মনে মনে ঠিকেই ভাবিছে, ই কেনেকৈ সম্ভৱ? কিন্তু হয়, ইতিমধ্যে আৰম্ভ হৈছে এই সুবিধা। আপুনিও লাভ কৰিব পাৰিব এই সুবিধা। কেৱল আপুনি কৃষক সমৰক্ষক সেৱা কেন্দ্ৰত গৈ পঞ্জীয়নভুক্ত হ'ব লাগিব। পিছত আপোনাৰ নামত হ'ব এটা একাউণ্ট, ATM, পাছবুক আদি আৰু তাৰ পিছৰে পৰাই লাভ কৰিব এই সুবিধা। লগতে দুৰ্ঘটনাত পতিত হলে পাব 2 লাখ টকা চিকিৎসা বীমা। এই কথা আমি কোৱা নহয়, কোম্পানীটোৰ এজন কৰ্মচাৰীয়ে জনাইছে বিতংভাৱে। কোম্পানীৰ আন এজন কৰ্মচাৰীয়ে জানিব দিয়া মতে, বৰ্তমান উত্তৰ পূবৰ 7খন ৰাজ্যতে এই কোম্পানী চলি আছে আৰু অসমৰ বিভিন্ন জিলাত কৃষক সমৰক্ষক সেৱা কেন্দ্ৰ নামেৰে সেৱা কেন্দ্ৰ মুকলি কৰা হৈ আছে। বৰপেটা জিলা প্ৰবন্ধক চিৰাজুল হকে কয় যে, এই কোম্পানীৰ পৰা বস্তু ক্ৰয় কৰিলে বিধে বিধে লাভৱান হ'ব কৃষকসকল। বিভিন্ন কীটনাশক ঔষধ, সাৰ, মানৱ জীৱনৰ ঔষধ, কৃষিজাত সামগ্ৰী যেনে ট্ৰেক্টৰ, সোলাৰ পাম্প, বিভিন্ন শস্য বীজ, ফিল্টাৰ আদি কৰি আপোনাৰ প্ৰয়োজনীয় প্ৰায়বোৰ সামগ্ৰী ৰেহাই মূল্যতে ইয়াত পোৱা যাব বুলি জানিব পৰা গৈছে। বৰপেটা জিলাৰ কলগাছিয়া KB বজাৰত এখন সেৱা কেন্দ্ৰ মুকলি কৰিছে বাহাৰুল ইছলামে। আৰু ইতিমধ্যে পঞ্জীয়নকৃত গ্ৰাহকে সুবিধা লাভ কৰিছে বুলি একাংশ গ্ৰাহকে জানিবলৈ দিয়ে। কোনোবাই যদি এনে এখন সেৱা কেন্দ্ৰ মুকলি কৰিব বিচাৰে, তেন্তে 9101272990 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। একাউন্ট বনাতে আপনার আধার কার্ড আর পান কার্ড লাগে আর 1 কপি ফটো লাগে। কারণ হচ্ছে মার্কেটত জি রেটত আছে, মার্কেটত 50% এটা মালার যারা আছে 40% পাই যাব, রেহাই পাবো। আর কোম্পানি সরকারের দ্বারা স্বীকৃতিপ্রাপ্ত হয় না নাই? কি হয়? একটু আমার একটু আপনার সরকারের আন্ডারের ওরা চলে আসে। একটু একটা কোম্পানি হয়, একটু কোম্পানি সরকারের অথরে লইখিনি চলে আসে। সকলের ডিস্ট্রিক্ট এটা পঞ্চায়েত, এটা করে আইডি দিয়ে দেখা গৈছে যে কৃষি ক্ষেত্ৰৰ লগত জড়িত আপোনালোকে বহুত বস্তু ৰাখিছে, নহ'লে ট্ৰেক্টৰ, পাম্প সেট এই ধৰণৰ কিবা বস্তু ৰাখিছে? নাই, একটু আমার ইয়াতে নাই। আমার একটু কার্ড থাকবে, এইবিলাক ট্ৰেক্টৰ, পাম্প সেট আৰু ই-ৰিক্সা, LED বাল্ব বাহিৰৰ পৰা যদি কিনে আনাৰ যিটো ৰিচিপ্ট থাকিব, কেছ নামা যিটো থাকিব, আমাৰ এইটো চেণ্টাৰত